হেল্ল' গাইজ, আশা কৰোঁ আপোনালোকে ভালে আছে, ভালে থাকক আৰু আনকো ভালে থাকিবলৈ তাৰ সুযোগ কৰি দিয়ক। আজি মই ফেচবুকৰ ওপৰত অলপ আলোচনা কৰিম। ফেচবুক আমাৰ কাৰণে কিমান বিপদজনক হৈ পৰিছে আৰু ফেচবুক ব্যৱহাৰ কৰোঁতে সাৱধান হোৱাটো আমাৰ প্ৰয়োজন আছে, খুবেই প্ৰয়োজন আছে। আৰু এটা কথা কৈ লওঁ, ফেচবুকৰ পৰা আমি কেনেকৈ টকা ইনকাম কৰিব পাৰি, ফেচবুকৰ পৰা কেনেকৈ টকা ইনকাম কৰিব পাৰি সেই ভিডিঅ'টো মই পৰৱৰ্তী ভিডিঅ'ত আপলোড কৰিম। সেই ভিডিঅ'টো চোৱাৰ বাবে মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব লগতে বেল আইকনখন প্ৰেছ কৰিবলৈ নাপাহৰিব। মই যিকোনো ভিডিঅ' আপলোড কৰাৰ লগে লগেই আপোনালোকে পোনপ্ৰথমে পাই যাব আৰু স্কিপ নকৰাকৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। ফেচবুক আমাৰ কাৰণে কিমান বিপদজনক হৈ পৰিছে। ব'লা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, আমি সকলোৱে ফেচবুক ব্যৱহাৰ কৰোঁ, আপুনি কৰে, মই কৰোঁ আৰু বিভিন্ন দেশতো ফেচবুক এপটো খুবেই ব্যৱহাৰ কৰে। মই কিছুমান ক্ষেত্ৰত দেখা পাইছোঁ যে যেতিয়া কোনো এজন ব্যক্তি বেয়া কাম কৰে, সেই বেয়া কাম কৰা ঘটনাটো লৈ সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হয় আৰু আমি বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে সেই নিউজটো, সেই ঘটনাটো চাবলৈ পাওঁ আৰু ফেচবুকতো দেখিবলৈ পাওঁ। যেতিয়া আমি ফেচবুকত নিউজটো চাওঁ, নিউজটো চোৱাৰ সময়ত কমেণ্টবোৰ পঢ়িবলৈ অলপ ইচ্ছা যায়, মনত জাগ্ৰত হয় যে কমেণ্টবোৰ অলপ পঢ়ি চাওঁ। সেই কমেণ্টবোৰত যোৱাৰ পিছত বিভিন্ন ধৰণৰ বিস্ফোৰণমূলক মন্তব্য, সাম্প্ৰদায়িকভাৱে মন্তব্য, অশ্লীলভাৱে মন্তব্যৰ ভৰপূৰ হৈ পৰিছে। বিভিন্ন ব্যক্তিজনে মতামত আগবঢ়াইছে। মই সেই কমেণ্টবোৰৰ ওপৰত অলপ ক'ব খুজি আছোঁ আপোনালোকৰ মাজত। মই কেইদিনমান আগতে ফেচবুকত এটা নিউজ দেখিবলৈ পাইছোঁ যে এজন ব্যক্তি গ্ৰেপ্তাৰ হৈ গ'ল। তাৰ অপৰাধটো হ'ল ফেচবুকত বেয়া সাম্প্ৰদায়িক, অশ্লীল আৰু বিস্ফোৰণমূলক মন্তব্য কৰাৰ বাবে। আৰে দাদা, এবাৰ ভাবকচোন, মোৰ বা আপোনাৰ মা দেউতাই মোবাইলটো কি কাৰণত কিনি দিছে? ভাল বস্তু শিকিবলৈ কাৰণে দিছে, গুগলৰ পৰা ভাল বস্তু চাৰ্চ কৰি শিকিবলৈ দিছে, বা ফেচবুকত আপুনি ভিডিঅ' বা ফটো আপলোড কৰিব লগা হয় বা শ্বেয়াৰ কৰিব লগা হয়। ভাল কণ্টেণ্টৱালা ভিডিঅ' বা ফটো শ্বেয়াৰ কৰক, যাতে মানুহে সেইবোৰ চাই মনত জোচ আনিব পাৰে যে মই মোৰ জীৱনত কিবা কৰি দেখুৱাম, এই দুনীয়াখনত মই কিবা এটা কৰি দেখুৱাম। তেনেকুৱা কৰক। এনেকুৱা বেয়া কমেণ্ট, বেয়া সাম্প্ৰদায়িক মন্তব্য এনেকুৱা কৰি কোনো লাভ নাই আৰু নিজৰ মাজত বন্ধুত্ব হেৰাই যাব, লাহে লাহে কমি যাব। হিন্দু মুছলমানৰ মাজত যিখিনি বন্ধুত্ব আছে সেইখিনি লাহে লাহে আৰু কমি যাব। তেনেকুৱা কৰিব নালাগে। এতিয়া কথা হ'ল, যদি সেই বেয়া কাম কৰা ব্যক্তিজন হিন্দু হয়, তেনেহ'লে মোৰ মুছলমান ভাই বন্ধুসকলে বহুত বেয়াকৈ সাম্প্ৰদায়িকভাৱে, অশ্লীলভাৱে বিস্ফোৰণমূলক মন্তব্য কৰে যে সিহঁতে এনেকুৱাই, হিন্দু মানুহ এনেকুৱাই, হিন্দু মানুহে এনেকুৱা বেয়া কাম কৰে। আকৌ ধৰি লওঁ, যদি সেই বেয়া কাম কৰা ব্যক্তিজন মুছলমান হয়, তেনেহ'লে মোৰ হিন্দু ভাই বন্ধুসকলে সাম্প্ৰদায়িক, বিস্ফোৰণমূলক, অশ্লীলভাৱে কমেণ্টবোৰ কৰে যে মুছলমান এনেকুৱাই, সিহঁতৰ খালি ইয়ে কাম এনেকুৱাই কৰে। ইয়াৰ ওপৰত মই এটা কথাই ক'ব খুজি আছোঁ যে এনেকৈ ফেচবুকত এনেকুৱা গালি গালাজ কৰি নিজৰ পৰিচয়টো দি কিবা কিবি আৰু তেনেকুৱা কৰিব নালাগে। আৰু ভাল মন্তব্য কৰক, যাতে অপৰাধীজনে উপযুক্ত শাস্তি পায়, তাৰ কাৰণে মন্তব্য কৰক। এনেকৈ আপুনি হিন্দুৱে বেয়া কাম কৰিছে, আপুনি মুছলমান হৈ গালি দিলে, মুছলমানে বেয়া কাম কৰিছে, আপুনি হিন্দু হৈ গালি দিলে, এনেকৈ কোনো সমস্যাৰ সমাধান কেতিয়াও নহয়। এয়া 100% সত্য। আমাৰ হিন্দু মুছলমান এটা গোট হ'ব লাগিব। এটা গোট হয় যিজন ব্যক্তি অপৰাধ কৰিছে, যাতে সেইজন ব্যক্তি উপযুক্ত শাস্তি পায়, তাৰ কাৰণে আমাৰ হিন্দু মুছলিম এটা গোট হয় আৰক্ষীক
সহায় সহযোগিতা কৰিব লাগিব। সহায় সহযোগিতা কৰাৰ পিছত প্ৰতিবাদ কৰিব লাগিব যাতে অপৰাধীজন উপযুক্ত শাস্তি পায়।